Hello বন্ধুসকল, welcome back to my channel আৰু আজি আৰু এটা নতুন ভিডিও লৈ আহিছো। সো আজিৰ ভিডিওটো ৰিজনিংৰ ওপৰত। সো গাইজ লেটস ষ্টাৰ্ট দিস ভিডিও আৰু এইখিনিতে কওঁ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব। নাম্বাৰ 1 কুৱেশ্যনটো লৈছো, ফাইন্ড দা সাম অফ ইভেন নাম্বাৰছ ফ্ৰম 1 to 99। তো আমাক উলিয়াব দিছে যুগ্ম সংখ্যাবোৰ 1 to 99 ৰ ভিতৰত থকা ইয়াৰ যোগফল। সলভ কৰি ইয়াক। তো ইয়াৰ ভিতৰত যুগ্ম সংখ্যাবোৰ হ'ব কেনেকুৱা ধৰণৰ 2 4 6 8 10 ওকে, তাৰপিছত আপ টু 98। তো গাইজ আমি এনেদৰে এটা এটাকৈ যোগ কৰি আমি উলিয়াওঁতে বহুত টাইম ল'ব। চ' আমি ইয়াৰ টোটেল কিমানটা ইভেন নাম্বাৰ আছে ইয়াতে যদি চাওঁ, আমি ইয়াতে হ'ব 49টা ইভেন নাম্বাৰ আছে, 49। তো ওকে, এইটো যোগ কৰাৰ সহজ নিয়মটো হ'ব কি, 49 যিহেতু আছে ইভেন নাম্বাৰ, তো তাৰ লগত আমি এক বেছি মানে 50 পূৰণ কৰি দিম। তো ইয়াতে আমি তেতিয়া ইয়াৰ এনচাৰটো পাই যাম কিমান, 2450। তো 49টা ইভেন নাম্বাৰ আৰু তাতকৈ 49তকৈ এক বেছি, তো 50 লগত আমি পূৰণ কৰি দিম 0 0 5 4 24 2450। অপশ্যন নম্বৰ চি ৰাইট এনচাৰ 2450। তো আমি নেক্সট কুৱেশ্যনটো লৈছোঁ, সেইটো হৈছে সেই সংখ্যাটো কি হ'ব যাক ওপৰৰ পৰা তললৈ আৰু তলৰ পৰা ওপৰলৈ ঘূৰাই দিলে 12 পাৰ্থক্য পাম, মানে 12 পাৰ্থক্য। তো তলত কেইটামান নাম্বাৰ দি আছে ABCD অপশ্যনত। তো গাইজ ইয়াতে সুধিছে কি যিকোনো এটা নাম্বাৰ ইয়াত, তো তাক প্ৰথমে ওপৰৰ পৰা তললৈ ওলোটাই দিব, সংখ্যাটো ওলোটাই দিব, তাৰপিছত আকৌ এবাৰ ওলোটাই দিব, তো তেতিয়া 12 পাৰ্থক্য পাম বুলি কৈছে। তো গাইজ আমি চাই লওঁ। তো ইয়াতে আমি ফাৰ্ষ্টে আমি কি ল'ম, 68টোৱে ল'ম। 68ক যদি আমি ওলোটাই দিওঁ কি হ'ব, 86। তো তাৰপিছত আকৌ যদি 86ক ওলোটাই দিওঁ কি হ'ব, 6টো হৈ যাব 9 আৰু 8টোত কি থাকিব, 8 থাকিব। তো এতিয়া আমি কি কৰিম, এই দুটা সংখ্যাৰ পাৰ্থক্য চাম আমি। তো এই দুটা সংখ্যাৰ পাৰ্থক্যটো যদি চাওঁ আমি 98 মাইনাছ কি কৰিম 86, আমি এনেকৈও কৰিব পাৰোঁ। তো 98 মাইনাছ 86 যদি কৰোঁ কি হ'ব, 8ৰ পৰা 6 গ'লে থাকিলে 2, ইয়াৰ পৰা 9ৰ পৰা 8 গ'লে থাকিলে 1, 12 পাৰ্থক্য পাম। অ'কে গাইজ, তো ৰাইট এনচাৰটো হ'ব 68। ইয়াৰ পিছৰ কুৱেশ্যনটো আমি লৈছোঁ। ইয়াতে কুৱেশ্যনটোত সুধিছে কি 15টা সংখ্যাৰ এভাৰেজ যদি 68 হয়, প্ৰথম 8টা সংখ্যাৰ এভাৰেজ যদি 63 আৰু অন্তিম 8টা সংখ্যাৰ এভাৰেজ যদি 70 হয়, তেন্তে 4 নম্বৰ সংখ্যাটো কিমান। তো 15টা সংখ্যা আছে, তাৰ এভাৰেজ 68, প্ৰথম 8টাৰ এভাৰেজ 63 আৰু অন্তিম 8টাৰ এভাৰেজ 70 হয়, তেতিয়াহ'লে 4 নম্বৰত থকা সংখ্যাটো কিমান। তো গাইজ, তো আমি ইয়াক উলিয়াবলৈ হ'লে কি কৰিব লাগিব, 15টা সংখ্যা 15 ইনটু এভাৰেজ 68 কৰিম আমি, ওলাব কিমান 1020। তাৰপিছত 8টা সংখ্যাৰ এভাৰেজ কিমান 63 দিছে, আমি এইটো পূৰণ কৰি দিম, কিমান ওলাব 504। তাৰপিছতে কিমান আছে আৰু 8টা সংখ্যাৰ এভাৰেজ কিমান 70 ইকুৱেল 560। তো ইয়াক যদি আমি এই দুটাক যদি প্লাছ কৰি দিওঁ কিমান হ'ব, 4 6 10। তো তাৰপিছত আমি এইটো ইয়াৰ পৰা মাইনাছ কৰি দিম, তো কিমান হ'ব 1020, ইয়াতে হ'ব 44। হয় গাইজ, অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে যদি ঘৰৰ পৰা 4 কিলোমিটাৰ পাৰ আৱাৰ গতিত গ'লে 7 মিনিট দেৰি হৈ যায় আৰু যদি 6 কিলোমিটাৰ পাৰ আৱাৰ গতিত গ'লে 8 মিনিট আগত গৈ পায়, তেনেহ'লে বাছ ষ্টেণ্ড কিমান দূৰত আছে। তো গাইজ
কুৱেশ্যনটো আমি বুজি পালোঁ তো আমি এনচাৰটো কৰিব উলিয়াব হ'লে কি কৰিব লাগিব ধৰি ল'লোঁ ডিষ্টেঞ্চ x তো ওকে তো x by 4 মানে 4 কিলোমিটাৰ পাৰ আৱাৰ মাইনাছ 7/60 তাৰপিছত ইকুৱেল x by 6 প্লাছ 8/60 মানে আমি আগত গৈ পাওঁ সেইকাৰণে আমি প্লাছ দিম যিহেতু আমি আমাৰ লেট হৈ যায় তো আমি মাইনাছ দিম তো ইয়াতে হ'ব কি এইকেইটা আগত আহি যাব x by 4 minus x by 6 is equal 860 plus 7/60 তো ইয়াৰ আমি এলচিয়াম ল'ম এলচিয়াম যদি লওঁ হ'ব কিমান 12 আৰু ওকে 6 গুণ 12 4 3 গুণ 12 তো ইয়াতে হ'ব 3x minus 2x is equal 60 তো 8 plus 7 ওকে x থাকিলে 12 তাৰপিছত হ'ব ইকুৱেল হাতে 15/60 তো ওকে 60 তো ইয়াক আমি কাটি দিম 3 5 গুণ 15 5 12 60 তো আমি এনেকৈ কাটি দিলোঁ x ইকুৱেল 3 কিলোমিটাৰ তো ডিষ্টেঞ্চটো হ'ব কিমান ঘৰৰ পৰা বাছ ষ্টেণ্ডলৈ 3 কিলোমিটাৰ অ'কে অপশ্যন নম্বৰ বিটো হ'ব 3 থেংক ইউ বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আৰু এনেধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ